আজি একদম ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ আজি দিনটো কি কৰোঁ আপোনালোকক দেখাম বাৰু বহুত দিন ভিডিঅ' দিয়াই নাই তো ৰাতিপুৱাই গা পা ধুই আহি একদম ভিডিঅ' দিবলৈ আৰম্ভ কৰিছোঁ এয়া ওলাই কৰি লওঁ কাৰণ গাটো ধুই আহিছোঁহি এতিয়া আপোনালোকক দেখাম চুলিখিনি ইমানেই বেয়া হৈ গৈছে মানে নক'ব আৰু ইমান চুলি সৰিছে বাপৰে চুলিখিনি মানে ফনিয়াবই নোৱাৰোঁ খালি সৰি থাকে তো আজি ভাবিছোঁ কিবা এটা লগাওঁ চুলিখিনি তাকে কি লগাওঁ আপোনালোকক দেখাম বাৰু একদম চুলিখিনি ইমান সৰিছে আৰু একদম সৰি গোটেই নাইকিয়াই হৈ গৈছে মোৰ ধুনু হোৱাৰ পিছত মোৰ চুলিখিনি বেছিকৈ সৰিবলৈ ল'লে আৰু এতিয়া ইমান সৰে বাপৰে দেখিছেনে কিমান চুলি ইমান সৰিছে নহয় চুলি সৰা বন্ধ কৰিবৰ কাৰণে কিবা উপায় আছে যদি ক'বচোন মই আজি বাৰু কিবা এটা লগাম বুলি ভাবিছোঁ এই জেতুকা লগাই থাকিবলৈ বৰ এলাহ লাগে সেইকাৰণে জেতুকা নলগাওঁৱেই আছে ঘৰতে জেতুকা এজোপা লগোৱা হোৱা নাই বাৰু ঠিক আছে মই এতিয়া এয়া ওলাই কৰি লোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ চাই থাকিব হৈ গ'ল আৰু মোৰ চুলিখিনি চাওক কিমান হৈছে দেখিছেনে ইমান চুলি সৰে সদায় বহুত চুলি সৰে আৰু চুলিখিনি অৱশ্যে পেলাই নিদিওঁ থৈয়ে দিওঁ চুলি দি থৈ দিওঁ বেপাৰী আহিলে বেপাৰীক দিয়ে মায়ে কিবা দিয়ে বেপাৰী প্লাষ্টিকৰ বস্তু চস্তু খৰাহি সেনেকৈ আৰু ঠিক আছে চাই থাকক ভিডিঅ'টো আজি কি কৰোঁ কি নকৰোঁ দেখাই আছোঁ আপোনালোকক আৰু আমাৰ ধুনুচিনী শুয়ে আছে এতিয়ালৈকে তাই উঠিব হোৱাই নাই এইফালে শুই আছে দেখিছেনে হয়জনী শুয়ে আছে এতিয়া তাই নুঠে একদম 9টা মানত উঠিব চাগে তো তেতিয়ালৈকে মই মোৰ কামখিনি কৰি লওঁ লগ পাই আছোঁ পিছত তো শোৱাৰ পৰা উঠি মুখ হাত ধুই পেলাই মই একদম পানী গিলাচ খাওঁ কুহুমীয়া গৰম পানী তো খাই লওঁ সকলোৱে কয় পানী গিলাচ খোৱাৰ হেনো নিয়ম আছে বহি পেলাই একদম ধীৰে সুস্থিৰে খাব লাগে এতিয়া মই বহি পেলাই ধুনীয়াকৈ পানী গিলাচ খাই লওঁ লগ পাই আছোঁ আৰু এইফালে মই ধুনুৰ পানী বটলটো গৰম পানীত উতলাই আছোঁ এইটো মই সদায় কৰোঁ আৰু তো মোৰ পানীখিনি খাই হৈ গ'ল এতিয়া ভাবিছোঁ ঘৰটো সাৰি লওঁ তাৰপিছত আৰু কি কাম আছে কৰি লওঁ আৰু এই ধুনুৰ বটলটো মই ধুই কৰি ধুনীয়াকৈ গৰম কৰি থৈছিলোঁ এতিয়া পানী ভৰাই দিছোঁ গৰম পানী ভৰাইছোঁ আৰু মই কি কৰোঁ জানেনে তাইক মানে তাই এনেই পানী খাবৰ মানে তাই ইচ্ছা নকৰে নহয় এইটো কি কৰোঁ এয়া মুখতে মানে নিপুলটোতে হেৰি লগাই দিওঁ মৌজোল আছে যে মৌজোল লগাই দিওঁ আৰু তেতিয়া মানে খায় মৌজোলখিনি মিঠা পায় ন তেতিয়া খায় আৰু তেতিয়া খাওঁতে মানে পানী আধাই পানী গুচি যায় বাৰে মানে তেনেকৈ লগাই দিওঁ এচামুচ নহয় মানে আধা চামুচমান মৌজোল মানে দিওঁ আৰু এইটো কুহুমীয়া পানীৰ লগত মানে ইয়াতে মিক্স কৰি দিলে সোৱাদটো ইমান বুজি নাপায় ন ইয়াতে যদি লগাই দিওঁ তাই ধুনীয়াকৈ পানীখিনি খায় আৰু ভাল লাগে ৰাতিপুৱা পানীকণ খালে তাইৰ লেট্ৰিনটোও ভালকৈ কৰে আৰু আমাৰ ধুনীয়া ডেইলি লেট্ৰিন কৰে সেইটো কাৰণে ভাল মানে কি কুহুমীয়া পানী ল'ৰা ছোৱালীক খুৱাব লাগে আৰু তাতে মৌজোল অকণ দিব পাৰিলে আৰু বেছি ভাল আপোনালোকেও দিব আপোনালোকৰ যদি সৰু বেবী আছে আৰু এতিয়া মই মোৰ চাহকাপ খাই লওঁ মই ৰাতিপুৱা শোৱাৰ পৰা উঠি ৰঙা চাহ খাওঁ মানে লাল চাহ খাওঁ তো খাই লওঁ চাহকাপ বনাইছোঁ এতিয়া এয়া মোৰ চাহ এয়া বহি ল'লোঁ সি ড্ৰয়িং ৰুমত এতিয়া মই মোৰ চাহ কাপৰ জুতি লওঁ এয়া মোৰ চাহ সেইফালে ৰাস্তা মানুহ চাই চাহ খাই থাকোঁ আৰু এই পিঠাটো মই বনাইছিলোঁ যোৱাকালি বনাই পেলাই ঘৰলৈকো দিলোঁ 6টামান তাৰপৰা ইয়াতো খাই বৈ শেষেই হৈছে ইয়াৰ পিঠাটো খাই বৰ ভাল লাগে মোৰ
মোৰ কাম বন চব হৈ গ'ল আৰু চাহ তাহ খায়ো আহি গ'লোঁ আৰু এতিয়ালৈকে আমাৰ ধুনুজনী উঠাই নাই একদম শুয়ে আছে তাই এইয়া চাওকচোন শুই আছে আমাৰ ধুনু উঠিব হোৱাই নাই ধুনু ধুনু এই দেখিছেনে শুই আছে কেনেকৈ তাই একদম এতিয়া 9টা বাজি গ'ল নেকি এতিয়ালৈকে শুয়ে আছে আৰু উঠি পেলাই একদম ফুফু যাব বিচাৰিব স্কুল যাব বিচাৰিব সেইকাৰণে মই মোৰ কাম বনখিনি একদম কৰি ৰেডি হৈ আছোঁ আচলতে কাম বন বুলি একোৱেই নাই মায়ে ৰাতিপুৱাই ভাত পানী বনাই কৰি থৈ স্কুল গুচি যায় আৰু মই শুৱাৰ পৰা উঠিহে আৰু ঘৰটো চাফা কৰোঁ তাৰপিছত গা পা ধুই কিবা কিবি কাপোৰ কানি অলপ সামৰিব লগা থাকে সেইখিনি সামৰি কৰি লওঁ আৰু সেয়াই মোৰ কাম আৰু বেলেগ কাম একো নাই দেখিছানে মই এই টাবটোতে লগাই থৈছিলোঁ এল'ভেৰাজোপা এতিয়া ডাঙৰ হৈছে আৰু ডাঙৰ হৈছে মানে কি মই মানে বহুত দিন কাটা কৰা নাই যে এয়া মানে বাঢ়ি গৈছে বস্তুটো হেৰি হ'ব পৰা নাই মানে জেগা কম আৰু গছ কেইজোপা হ'ল 3জোপা 4জোপা হৈ গ'ল সেইকাৰণে এতিয়া মই কাটি লওঁ ধুনীয়াকৈ এই বেলেগ টাবত আকৌ লগাব লাগিব নহ'লে বেয়া হৈ যাব বস্তুটো ইয়াত লৈ ল'লোঁ মই এল'ভেৰা এতিয়া ভালকৈ ধুই কৰি লৈ চুলিত লগাওঁ কেনেকৈ লগাওঁ দেখাম আপোনালোকক চাব দেই আপোনালোকেও লগাব যদি ভাল ৰিজাল্ট পাওঁ কম ধুই লওঁ এতিয়া বেছি লেতেৰা নাথাকে হ'লেও মানে বালি চালি লাগি থাকে যে সেইকাৰণে ধুই লৈছোঁ আৰু ধুনু শুই থাকোঁতে এইবোৰ লগাই মেলি আজৰি হৈ থাকিব পাৰিলে মোৰ কাৰণে ভাল হৈ গ'ল ধুই চবেই কয় এই বস্তুটো হেনো খালেও বহুত ভাল তো অকণমান খাই চাওঁ কেনেকুৱা হয় গুচাবৰ কাৰণে বিশেষ ইমান একো টান নহয় এনেকৈ ছাইডৰ এইকেইডাল কাটি দি পেলাই ওপৰৰ পলপটো আঁতৰাই দি এই বিজল অংশটো ল'লেই হয় তো এই ওপৰৰ পলপটো এনেকৈ উঠাই ল'লে হৈ যায় এইটো দেখিছেনে এই বস্তুটো এনেকুৱা হৈ যাব আৰু এইটো আলু বাকলি গুচোৱা সেইডাল লৈছোঁ এইডাল এৰাই চাওঁ এৰাই নে নাই এৰাইছে ধুনীয়াকৈ দেখিছেনে ধুনীয়াকৈ এৰাই গৈছে এনেকৈ এৰাবলৈ ভাল হ'ব অকণমান খাই চাওঁ ৰ'ব চবেই কয় মানে খালে বোলে বহুত ভাল বেমাৰৰ কাৰণে পেটৰ কাৰণেও ভাল আৰু ডায়েবেটিছ এইবোৰ বেমাৰৰ কাৰণেতো বহুত ভাল ছাল চুলিৰ কাৰণেও বহুত ভাল খাই চাওঁ কেনেকুৱা ভাল নালাগে খাই বিজল আৰু তিতা খোৱাটো ভাল বোলে খাই চালোঁ মই এতিয়া এইখিনি এনেকৈ এৰাই লওঁ ধুনীয়াকৈ এৰাই গৈছে দেই এইডালে আপোনালোকেও এনেকৈ এৰাই ল'ব পাৰে মই এইডালে এৰাব নোৱাৰিম বুলি এই কাটা চামুচ পাতো লৈছিলোঁ এনেকৈ হেৰি কৰিম বুলি কিন্তু নাই ধুনীয়াকৈ এইডালে এৰাই গৈছে কাটা চামুচ পাতো এৰাবলৈ ভালেই হৈছে তো মই এইবোৰ ঠিক ঠাক কৰি লওঁ পিছত দেখাইছোঁ কেনেকৈ লগাম এইটো দেখিছেনে বাকলিটো কিমান ধুনীয়াকৈ আহিছে ইয়াত কোনো লাগি নাথাকে এই আলু কাটা মানে আলু বাকলি গুচোৱা যদি সেই পাতে গুচাই বহুত ধুনীয়াকৈ আহি যায় মই আনিছিলোঁ এনেকুৱা দীঘল 3ডাল এল'ভেৰা আৰু মোৰ এই দুডালেই মানে হৈ যাব বুলি ভাবিলোঁ কাৰণ মোৰ চুলিখিনি ইমান দীঘলো নহয় ঘনো নহয় সেইকাৰণে আৰু এইডাল মই থৈ দিম পিছত লগাব পাৰিম এতিয়া মই এইখিনি মিক্সিত মানে গ্ৰাইণ্ড কৰি ল'ম মই মিক্সিত একদম এইখিনি পূৰা গ্ৰাইণ্ড কৰি ল'লোঁ মানে পিচি ল'লোঁ এতিয়া চাওঁ ৰ'ব কেনেকুৱা হ'ল পানী হৈ গ'ল আৰু এইখিনি এতিয়া ইয়াতে মই বাকি ল'ম বাতি এটাত তো মিক্সিৰ জাৰটোত লাগি থকাখিনি মুখত সানি চাওঁ ৰ'ব কেনেকুৱা হয় এনেকৈ যাবলৈ দিওঁ ন
মুখে চুখে সানাও ভাল হেনো সানি চাওঁ যদি ধুনীয়া হওঁ হৈয়ে যাওঁচোন ডিঙিয়ে চিঙিয়ে চবতে সানিছোঁ এদিন কৰিলে কি হ'ব সদায় কৰিব লাগে কিন্তু মই মানে এইবোৰ কৰি থাকিবলৈ বৰ টান পাওঁ দেই সেইকাৰণে নকৰোঁ আপোনালোকে কৰিব কিন্তু যদি ঘৰত আছে পাপা নিনিল হা ধুনু ই আকৌ শুইছে আকৌ শুতে কলিতা দেখিলে নহয় আমাৰ ধুনু খোৱাৰ পৰা উঠিলে আৰু খোৱাৰ পৰা উঠাৰ লগে লগে একদম ভিতৰত নাথাকে বাহিৰতে ওলাই যায় আৰু এটা কথা আমাৰ দেউতাই মানে সদায় আমাৰ লেপ তুলি চব ৰ'দত দিয়ে সেইকাৰণে আজিও ক'লে ৰ'দত দিওঁ বুলি সেইকাৰণে মই বিচনাখন নাপাৰিলোঁ ভালেই হ'ল কাম এটা কমি গ'ল থৈ দিলোঁ লেপ তুলি চব মানে এতিয়া ৰ'দত দিব কম্বল চম্বল সেয়া ভালেই হ'ল আৰু মানে কি হয় ধুনুৱে মুতি দিয়ে নহয় ৰ'দত দিলে এটা কাৰণে ভাল আৰু ৰাতি শুবলৈ মানে ধুনীয়া লাগে কোমল কোমল হৈ থাকে আৰু তাতে গৰম ভাৱটো থাকি যায় সেইকাৰণে সদায় ৰ'দত দিয়ে সেয়াই আৰু যেনে আমাৰ ধুনু উঠি গ'ল দেই হাই কৈ দিয়া ধুনু হাই কোৱা চবকে হাই কৈ দিয়া হাই এতিয়া আমাৰ ধুনুৱে মুখ হাত ধুব দেই 10টা বজাত খোৱাৰ পৰা উঠে ছোৱালী 10টা বজাত খোৱাৰ পৰা উঠে এতিয়া হেৰি আই লাভ ইউ কৈ দিয়া চবকে ভালকে কোৱা আই লাভ ইউ পাৰিছে গুড মৰ্ণিং কোৱা গুড মৰ্ণিং কৈ দিয়া কোৱা গুড মৰ্ণিং নোকোৱা গুড মৰ্ণিং কৈ দিয়া গুড মৰ্ণিং কোৱা দেউতাই এতিয়া এয়া আমাৰ তুলিখন ৰ'দত দিব আৰু প্ৰায় দিয়ে থাকে ৰ'দত ধুনুৱে মুতি থাকে আৰু ৰ'দত দিলে মানে শুবলৈও ভাল হয় আৰু কোমল কোমল হৈ যায় তুলিখন আৰু গৰম ভাৱটো থাকি যায় ইমান গধুৰ দেউতাই কেনেকৈ দাঙি দিয়ে এতিয়া আহিছোঁ আমাৰ ধুনুক মুখ হাতখন ধুৱাই দিওঁ গৰম পানী খাব আমাৰ ধুনুৱে ন গোসাঁই গৰম পানী খাবা মজুল খাবানে তাইক মুখ হাত ধুৱাই লওঁ পিছত লগ পাই আছোঁ আৰু মোৰ কামটো থাকি গ'ল মই মানে কৈছিলোঁ নহয় চুলিত হেৰি লগাম বুলি তাই শুই থাকোঁতে লগাবলৈ ভাল আছিলে এতিয়া তাই সাৰ পাই গ'ল আৰু মই এতিয়া লগাব নোৱাৰিম আৰু ন ধুনু তাইক খুৱাই বোৱাই ককাকৰ লগত এফালে পঠাম তাৰপিছত মই চুলিত লগাম দেখাম আপোনালোকক চাই থাকিব আৰু এই ৰাতিপুৱা ৰ'দটো মানে ল'ৰা ছোৱালীৰ কাৰণে ভাল হয় ল'ৰা ছোৱালী মানে চবৰে কাৰণে ভাল ডাঙৰ মানুহৰ কাৰণেও ভাল আৰু সেইকাৰণে মই তাইক সদায় কি কৰোঁ খোৱাৰ পৰা উঠাতে মুখ হাত ধুৱাই হাতত বিস্কুট বা পিঠা এটা দি পেলাই এনেকৈ ৰ'দত খেলিবলৈ এই দিওঁ ন ধুনু তাইতে খেলি থাকিব এইখিনি হৈছে এল'ভেৰাখিনি মই পিচি লৈছিলোঁ যে সেইখিনি আৰু এইটো হৈছে বাজাজ তেল এইটো মই দিম এতিয়া এচামুচমান আন্দাজে এচামুচ বা 2 চামুচ দিলেই হ'ল আৰু দি পেলাই হাতৰে ভালদৰে সানি ল'ম এনেকৈ এয়া দেখিছেনে সানি লৈছোঁ সানি লৈ পেলাই এতিয়া মই চুলিত লগাই লওঁ ধুমাধুম কাৰণ ধুনুৱে এতিয়া ককাকৰ লগত খেলি আছে তো লগাই লওঁ এয়া দেখিছেনে এনেকৈ ধুনীয়াকৈ গোটেই চুলিখিনি লগাকৈ সানি ল'ব লাগিব তাই শুই থাকোঁতে এইবোৰ কৰিবলৈ ভাল হয় এতিয়া উঠিলে যদিও মানে ককাকৰ লগত থাকিব আৰু অলপ সময় এই সময়খিনিতে ধুনীয়াকৈ এনেকৈ লগাই লওঁ কি বা হয় চুলিখিনি ইমান সৰিছে কি ক'ব আৰু কেতিয়াবা এনেকুৱা লাগে টাকলাই হৈ যাম নেকি আমাৰ কিন্তু ছোৱালীজনীৰ চুলিখিনি একেবাৰে কম কিয় জানো ইমান কম চবেই ক'লে চুলিখিনি খুৰাই দিব লাগে তেতিয়া চুলিখিনি সৰহকৈ আহিব গজি আহিব কিন্তু মানে কি খুৰাবলৈহে সৰুতে খুৱাই দিব লাগিছিল আৰু তেতিয়া মানে আমাৰ খুওৱা নহ'ল সেইকাৰণে মাজতে গৈছিলোঁ মই খুৱাবৰ কাৰণে কিন্তু তাই যি চিঞৰ বাখৰ কৰে চুলিখিনি চুবই নিদিয়ে কাটিবও নিদিয়ে খুৱাবও নিদিয়ে সেইকাৰণে তেনেকেই আছে আৰু এবাৰ মাত্ৰ কাটিছিলোঁ নেকি
চুলিখিনি এবাৰ কাটিছিলোঁ, তাৰপিছত আৰু নাই নিদিয়ে। এতিয়া ডাঙৰ হ'লে ভাবিছোঁ খুৱাই দিম বুলি। আৰু তাইক মই কাণো ফুটালোঁ, ফুটালেনো কি হ'ব সেই আৰু এতিয়া কাণৰ ফুটা বন্ধ হৈ গ'ল, মানে হেৰি কৰিব নিদিয়ে। এতিয়া এনেকেই ধুমাধুম লগাই লৈছোঁ, কাৰণ নিজে লগাবলৈ বহুত অসুবিধা হয়। বেলেগে লগাই দিলে ভাল। এতিয়া মাও নাই কাৰণ স্কুল গ'ল, নিজে লগাব লগা হৈছে। আৰু এইটো এল'ভেৰাটো মানে কি হয়, চেক লাগে যদিও নাজানো, যদি চেক লাগে গ'ল আৰু মোৰ কাপোৰ। এনেকৈ মই এতিয়া থৈ দিম 2 ঘণ্টামান। তো কি হয় চাওঁ, চুলিখিনি একেবাৰে সৰিয়ে যায়নে নে থাকেই। এনেকৈ এটা ক্লিপ মাৰি থৈ দিওঁ। খুব বেছি 1 ঘণ্টা 1.5 ঘণ্টামান ৰাখি দিওঁ নেকি, নে 2 ঘণ্টাই ৰাখোঁ, চাই লওঁ। হৈ গৈছে দেই, দুডাল এল'ভেৰাই মোৰ গোটেই চুলিখিনি ৰৈ গৈ অলপ বাচিছে। এয়া দেখিছেনে, মই লগাই হৈ গ'ল আৰু এইবোৰ এয়া চুলিখিনি পুৰি আছে। সানি দিছোঁ মুখে চুখে আৰু লাইটটো অফ কৰোঁ, হৈ গ'ল। আমাৰ কি হয়, লাইট ভিতৰখন আন্ধাৰ হৈ থাকে ন দিনতো, তো লাইটটো জ্বলাবই লাগে। আৰু লাইটটো যেতিয়া আমি জ্বলাওঁ, মই মানে বিশেষকৈ অফ কৰোঁ, কিন্তু আমাৰ এওঁ অফ কৰিব পাহৰিয়ে যায়, সদায় অফ কৰিব পাহৰে আৰু মই অফ কৰি দিওঁ। আচলতে লগোৱাৰ পিছত, কাম হোৱাৰ পিছত আকৌ অফ কৰি থ'ব লাগে। এনেই বিনা কাৰণত কিয় লগাব লাগে, যিহে লাইটৰ বিল আহে, বাপৰে ইমান বিল অহা হৈছে নহয় নক'ব আৰু। সেইকাৰণে যিমান পাৰোঁ বচাবলৈ চাওঁ, বন্ধ কৰি থওঁ। এতিয়া মই এইখিনি শুকাই মানে ধুনুক ভাত পানী খুৱাই বোৱাই হেৰি কৰি লওঁ। তাৰপিছত মই আকৌ সেই চুলি তুলি ধুই পেলাই আকৌ লগ পাই আছোঁ আপোনালোকক। কি কৰোঁ দেখাম আজি। মানুহজন আহিলে, ভাত পানী খাই গ'ল। এতিয়া দেউতাক চাহ বনাই দিলোঁ, আকৌ ছোৱালীকো ভাত পানী খুৱাই বোৱাই স্কুলত থৈ আহিলোঁ। এতিয়া মই খাই লওঁ ভাত। গা পা ধুই আহি গ'লোঁ, চুলিখিনিও ধুই দিলোঁ। এতিয়া চুলিখিনি বেয়া লগা নাই বাৰু, কিমান কি ভাল হয় বাৰু এতিয়া গম নাপাম। আৰু 2 দিনমান সানিব লাগিব, তেতিয়াহে গম পোৱা যাব যে চুলিখিনি সৰাটো কমিছেনে নাই। এনেই কিন্তু তেল দিছিলোঁ যে, সেইকাৰণে মই শ্বেম্পু কৰি দিলোঁ। আৰু মানুহে কয় এল'ভেৰা দি শ্বেম্পু কৰিব নালাগে হেনো, এনেকৈয়ে থৈ দিব লাগে, মানে এনেই খালী পানীৰে ধুই। কিন্তু মই তেল দি দিছিলোঁ যে, সেইকাৰণে শ্বেম্পু কৰি দিলোঁ। আৰু এতিয়া বেয়া লগা নাই বাৰু। মুখতো সানিছিলোঁ, ক'তনো একেদিনাই ৰিজাল্ট পোৱা যায়। তো আৰু 1 মাহমান ইউজ কৰিব লাগিব, তেতিয়াহে চাগে ভাল ফলাফল এটা পাম। একদম তামাম চুলি সৰিছিলে, সেইকাৰণে কৰি চালোঁ। আৰু সপ্তাহত 2 দিনকৈ কৰিম বুলি ভাবিছোঁ, কি হয় জানো, এলাহে লাগেচোন কৰিবলৈ। তাকে এতিয়াহে ধুই আহি ক'লোঁ আৰু আপোনালোকক কেনেকুৱা লাগিলে, সেয়াই আৰু। আজিকালি আমাৰ ছোৱালীয়ে একদম কমলা খাই বৰ ভাল পোৱা হৈছে। কমলা মানে বিশেষকৈ ফল মূল, আপেল, কল, কমলা। এতিয়া আমাৰ ধুনীয়া কমলা খাই আছে ন ধুনু? কি খাইছা কৈ দিয়া, কি খাইছা কৈ দিয়া, কি খাইছা কোৱা, কোৱা আকৌ কি খাইছা, কৈ দিয়া কি খাবা, কি খাইছা? কমলা খোৱাত ব্যস্ত, কথাই ক'ব নোৱাৰা হৈ গৈছে। আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব, যিসকল নতুনকৈ আছে তেওঁলোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু পাৰিলে কমেণ্ট এটা কৰি দিব, ভাল লাগিব তেতিয়া। আৰু তেতিয়ালৈকে সকলো ভালে থাকক, সুস্থ থাকক, সবল থাকক, সকলোৰে মংগল হওক, তাকেই কামনা কৰিছোঁ। ধন্যবাদ।